এই জমদার সমষ্টিৰ অন্তৰ্গত আমাৰ 28 নম্বৰ সমষ্টিতে এইটো অন্তৰ্গত হয়। এইটো বিভিন্ন জায়গাত আমি ঘূৰি ঘূৰি জাষ্ট ৰাইজৰ লগত আমি আলোচনা বহিছোঁ আৰু এই আলোচনাত আমি ৰাইজৰ পৰা বহুত সঁহাৰি পাইছোঁ। গতিকে এইবেলি আমি ক'ব পাৰোঁ মই মিত্ৰজোঁটৰ এজন প্ৰাৰ্থী হৈ পেলাই যিকোনো জায়গাত যেনেকুৱা ধৰণৰ ৰাইজে মোক সঁহাৰি জনাইছে, গতিকে মই সহজে মই জয়ী হ'ম বুলি মই ভাবিছোঁ আৰু মোৰ আনন্দ লাগিছে। এনেকুৱা মানে ৰাইজে মানে স্ফূৰ্তভাৱে ওলাই আহি পেলাই মোক যে এনেকুৱা মানে আদৰি জনাইছে বা আমাৰ আলোচনাত সিহঁতে যে ভাগ লৈছে, এইটো সঁচাকৈ এটা ভাল লক্ষণ। আজি স্যার দেখা গৈছে বহুত এই মত বিনিময় অনুষ্ঠানত আহিছে, এই বিষয়ে আপোনাৰ জয় কি বুলি ভাবে? এইটোতো মই আগতে কৈছোঁ, আজি এই মত বিনিময়ৰ অনুষ্ঠানত যেনেদৰে ৰাইজে মোক সঁহাৰি জনাইছে আৰু যেনেকুৱা ধৰণৰ ৰাইজৰ আকাংক্ষাবিলাকক মই শুনিবলৈ পাইছোঁ যে কি লাগে ৰাইজক, এই গোটেই আকাংক্ষাবিলাকক পূৰণ কৰিবৰ কাৰণে মই জিকি যোৱাৰ পিছত বলিষ্ঠ পদক্ষেপ লৈ পেলাই মই কাম কৰিম বুলি মই কথা দিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ আৰু এই প্ৰতিশ্ৰুতিটো মই আকৰে মই পালন কৰি বুলি ৰাইজক মই কৈ দিছোঁ। স্যার বেলেগ রাজনীতির কন্টেস্ট হ'ব বুলি ভাবে নাকি আপুনি? আমি যদি নিৰ্বাচনত নামো প্ৰতিদ্বন্দ্বিতা হ'ব, প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ ৰাজনীতিত যুঁজ কেতিয়াও নহয়। কিন্তু এইটো নহয় যে আমাৰ লগত সমানে কোনোবা এটা দল আহিব বুলি আমাৰ কোনো মনে নধৰে। কাৰণ আমি যেনেকুৱা ধৰণৰ মানে বিভিন্ন দল সংগঠনৰ পৰাও আমি সঁহাৰি পাইছোঁ। গতিকে এই সঁহাৰি পোৱাক যদি আমি দেখিবলৈ পাওঁ, নিশ্চয়কৈ ইয়াত কোনো দলে মানে আমাৰ দলৰ লগত কম্পিট কৰিবৰ কাৰণে তেনেকুৱা দল নাই বুলি মই আজিৰ তাৰিখত ভাবোঁ। আপোনাৰ জিতাটো কিমান পাৰ্চেণ্ট লৈ পেলাই আপুনি জিকিব বুলি ভাবে? আজিৰ তাৰিখত ডাইৰেক্ট মই পাৰ্চেণ্ট নকওঁ, কিন্তু আমাৰ মাৰ্জিনটো হ'বগৈ 25,000 পৰা 30,000।